ৰাতিপুৱা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এয়া দেখিছেনে আমাৰ ঘৰত বানপানী। ৰাতিপুৱাই উঠি দেখিলোঁ এয়া বানপানী কিমান পালে আহি। গোটেই ৰাতি শুব পৰা নাই বানপানীৰ চিন্তাতে। এতিয়া ইমানখিনি পালে। এয়া পিছফালে ইমানখিনি পাইছে। এতিয়া ঘৰত সোমাবই আৰু। এয়া দেখিছে এয়া এইটো দমকল আমাৰ ইমানখিনি পানী হৈছে, এইফালে যাব পৰা অৱস্থা নাই। এতিয়া ঘৰত মানে পানীৰ ব্যৱস্থা একো নাই, পানী খাব পোৱা নাই। এনেদৰে বাচন ধুই আছে বাইদেউ। যোৱাকালিৰে পানী আছিল, সেই পানীৰ এনেকৈ বাচন ধুই আছে। দাদাই গৰুৰ কাৰণে খেৰ লৈ গৈছে। গৰু আমাৰ বেলেগত থৈ আহিছে। এইখনৰে এনেদৰে অহা যোৱা কৰি আছে। পানী এতিয়াও বাঢ়ি আছে। ঘৰত উঠিবই আৰু বেছি সময় নাই। গৰু ছাগলী এইবিলাক বহুত দিগদাৰ হৈ গৈছে ৰাখিবলৈ। আৰু সেইখন হ'ল আমাৰ দোকানৰ ভিতৰত বানপানী। এয়া দোকানৰ বস্তুবোৰ বাৰু বেলেগত থোৱা হৈছে, কিন্তু ভিতৰত কিবা কিবি আছে আৰু। ফ্ৰিজটো আছে দোকানৰ ভিতৰত। এতিয়া কি হয় নাজানো আৰু। এইটো আমাৰ মেইন ৰাস্তা। কিমান পানী মেইন ৰাস্তাত দেখিছে। আৰু এই আমাৰ টিকলিজনী তেজপুৰ যাবলৈ ওলালে। বৌ আৰু আমাৰ টিকলিজনী তেজপুৰ যাব। পানী যিহেতু বাঢ়ি আছে, সৰু ল'ৰা ছোৱালীৰ বহুত দিগদাৰ ৰাখিবলৈ। এইখন আমাৰ দোকান, ফ্ৰণ্ট চাইডৰ পৰা দেখাইছোঁ। এইটো মেইন ৰাস্তা। এয়া চাওক, এইয়া এইখন দোকান, ইয়াতে ভাত বনাই খাই আছে। এয়া ঘৰৰ ভিতৰত পানী। এয়া কিমান পানী দেখিছে, খিৰিকী তল যাবই আৰু। আমি আহিলোঁ পানী চাবলৈ, লগতে মাইনা যাব ওলাইছে, টিকলি মাইনাজনী। এয়া আমাৰ খুৰাহঁতৰ ঘৰ, খুৰাহঁতৰ ঘৰলৈ